আজি আহিলোঁ মেৰিনা ব্ৰিজ চাবলৈ। চ' আপোনালোককো দেখাই যাওঁ মেৰিনা ব্ৰিজত মানে কি চাওঁ আৰু। চেন্নাই এইখন হৈছে মেইন গেট, আমি বৰ্তমান মেইন গেটত পালোহি। মেইন গেট আমি ৰাস্তাৰ পৰা এনেকৈ নামি মেলি মেইন গেটত আহিছোঁ আৰু সেইটো হৈছে দেখিছে মেইন গেট আহি গৈছোঁ আৰু। তো গৈ থাকোঁ আমি প্ৰথম মেইন গেটত হৈ অলপ পুলিচ চুলিচ আছে, কোন এইফালে সোমাই যাওঁ নেকি ব'লকা তেনে। চ' গেটৰ পৰা সোমাই মেলি প্ৰথম আমি এটা কি দেখিম পুখুৰী নেকি এইটো পুখুৰী লিখিয়াই আৰু এটা। চ' এইবিলাক দেখিম। বন্ধুসকল এই ফটোকপি দেখিছেনে? এই ফটোকপি আমাৰ এই চেন্নাইৰ CM আছিলে বোলে, আৰু তাৰ স্মৃতিতে এই মেৰিনা ব্ৰিজত ইয়াৰ কিবাটো থৈছে আৰু চাওক আপোনালোকে ইমান ধুনীয়াকৈ সজাই থৈছে। আমি বৰ্তমান অকণমান খোজকাঢ়ি ভাগৰ লাগি গ'ল। চ' সেইকাৰণে বহি লৈছোঁ অলপ, বহি মেলি অলপ জিৰাই লৈছোঁ আৰু যাম আৰু ফুৰিম। চ' সেইকাৰণে এনেই বহি লৈছোঁ আৰু আপোনালোকক দেখাওঁ। আৰু বহুত কিবাকিবি আছে আৰু ভিডিঅ'টো বহুত ধামাকা হ'বলগীয়া আছে মানে বাকী আছে। আৰু এতিয়া দিন হৈ আছে, আমি সন্ধিয়ালৈকে ইয়াত থাকিম। সন্ধিয়া আৰু নাজাৰা সন্ধিয়া মানে ভাল লগা সন্ধিয়া কেনেকুৱা লাগে মেৰিনা ব্ৰিজখন সেইটো আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো আগলৈকে। আহি গ'লোঁ আমি এতিয়া কি বুলি কয় মেৰিনা ব্ৰিজৰ এইবাৰ হেৰিয়ৰ বালিত আহিছোঁ আৰু সাগৰৰ কাষত, সাগৰখনৰ ওচৰলৈ আহি গৈছোঁ। তো ব'লক আপোনালোককো লৈ গৈ থাকোঁ আৰু আমি কি চাওঁ আপোনালোকক চাই গৈ থাকক আৰু। এই বহুত ধামাকা হ'বলৈ আছে আৰু বিহু ভাল লাগিব। গৈ আছোঁ এতিয়া সাগৰৰ কাষলৈ। দেখিছেনে বন্ধুসকল, প্ৰথম সোমাই আমি বালিখনত ঘোঁৰা পালোঁ। ঘোঁৰাত আপুনি যাব পাৰিব আৰু নাই অভিনয়ছে ঘোঁৰা ঘোঁৰা চাফাৰী কৰিব পাৰি আৰু ধুনীয়াকৈ বন্ধুসকল। আহি আছোঁ কিক মাৰি দিলে নেকি ঘূৰাই? কেনেকুৱা লাগিছে আহি মেৰিনা ব্ৰিজ আহি কেনেকুৱা লাগিছে? এই মজা নে? আহি আছোঁ আৰু দেই বন্ধুসকল খোজকাঢ়ি আহি আছোঁ আমি মেৰিনা ব্ৰিজ। সাগৰ পোৱাই নাইকিয়া পামগৈ আৰু এই ধৰক গৈ আছোঁ, বেছি দূৰ নাই। ব'লক গৈ থাকোঁ আৰু। আহি পালোহি আমি। আহি পালোহি আমি সাগৰ নেকি, সাগৰৰ কাষত। তো বালিত খোজকাঢ়ি আমনি লাগিছে। চাই থাকক আৰু কি ক'ম আৰু আপোনালোকক ন। চবে এই বালিখনত খোজকাঢ়ি ইমান মজা লাগে নহয়। এই সাগৰৰ কাষত আহি এটা কি ভাল লাগে জানে? ইয়াৰ বতাহটো ইমান মজা মাৰে নহয়, বতাহ মাই গাত ক'ব নোৱাৰি। বতাহত একদম এই হাৱাটো খাই মজা লাগে, সাগৰৰ হাৱা। আহি পালোঁ সাগৰ একদম ওচৰত আৰু দেখিছে বতাহ ইমান ধুনীয়া মাৰি আছে নহয়।
बोले सा হে भुरी पूरा दिखासन ভৰি पूरा दिखवा ए বন্ধুসকল কি হ'ল হয় কি হ'ল হা बाली घुमाले गुटे বালি সোমাইছে নেকি মজা কথা এটা শুনা আকৌ কিবা এটা ডাইলগ দে আকৌ কি ডাইলগ দিব লাগে কিবা এটা ক আমাৰ ভিউৱাৰ্ছখিনিক কিবা এটা ক हाँ व्यूअर्स लाइक करो फॉलो करो हाँ हल्का कोई दे आगो यो लोगों ने सब्सक्राइब भी करो हाँ अच्छा से बोलो यार why you not tell you good हाँ why you not tell good कम नहीं रे किधर हाँ कम नहीं रे किधर please tell you अच्छा से बोल কি ক'ব লাগে এতিয়া ফলোৱে মই ফলো কৰিব দিলোঁ লাইক কৰিব দিলোঁ সাবস্ক্ৰাইব কৰিব দিলোঁ আৰু লগতে ৰাইট সাইডত থকা বেল ঘাঁটি থাকো অঁ টং 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 বজাই দিব শুনিছে নহয় বন্ধুসকল একদম ধুনীয়াকৈ চব যি কৰিব কৈছে কৈ দিব আৰু মজাকৈ পাৰিব নদীখন এনে লাগিছে ভিডিঅ'ত বন্ধুসকল মজা আজি খতম গোটেই বালি খতম শেষ বালিয়ে খাই থাকিব লাগিব আজি কথা এটা শুনক ক মাছৰ দোকান এখন আছে কি হয় মাছৰ গন্ধ পালে খাওঁ খাওঁ লাগি যায় মানে সেইকাৰণে এতিয়া আমি মাছৰ দোকানৰ পৰা অকণমান চাই থৈ আহিছোঁ মানে বস্তুবিলাক সিমান নাখাওঁ মানে ইয়াত খোৱাটো সিমান মানে ভাল নহয় বুলি ভাল সেই কিবা এটা খাওঁ বুলি বহিছোঁ কিবা এটা খাবলৈ অৰ্ডাৰ দিছোঁ তাতে চাওঁতে ৰাতি হ'লগৈ আৰু এতিয়া ৰাতিৰ নাজাৰা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো এতিয়ালৈকে যদি চালে আৰু অকণমান চাওক আৰু শেষ হ'বৰে আমিও যামগৈ আৰু ৰাতিৰ অকণমান নাজাৰাটো চাওক কেনেকুৱা লাগে
আমি আহি পালোহি ৰাস্তা তো এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ তথাপি ৰাস্তা কাষৰতে মানে মেৰিনা ব্ৰিজৰ মানে ৰাস্তা কাষৰতে হাইৱেৰ কাষৰতে এটা ধুনীয়া ভিউ পইণ্ট আছে তো এইটো ভিউ পইণ্টটো মানে চাওক আৰু অকণমান এই ওপৰৰ পৰা মানে পানী পৰি আছে এতিয়া লাইট চাইট ইয়াত দি দিছে চব ভাল লাগিছে মানে চ' অৱশেষত কি ক'বা তুমি কোৱা কিবা এটা যাওঁ আৰু ন যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মানে আৰু ভিডিঅ'ত দি থকা ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ত' ব'লক ব'লক এটা চৰি সমাপ্ত